বিকাশ সবকা বিশ্বাস লৈ পেলাই কাম কৰি আছে। অন্যান্য স্থানত আমাৰ অসমৰ প্ৰতিটো স্থানত দেখিছে। গতিকে আমাৰ বড়োলেণ্ড BTCত এই ৰাইজ তাৰ পৰা বঞ্চিত হৈ আছে। গতিকে ৰাইজে এইবাৰ বিচাৰিছে ভাৰতীয় জনতা পাৰ্টি। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে 40টা ছিটৰ ভিতৰত 26টা ছিটত আমাৰ প্ৰাৰ্থী দিয়া হৈছে। আৰু আমিতো মানে 100% আমি আশা কৰিছোঁ। স্যাৰ হাগ্ৰামা BPF হাগ্ৰামা মহিলাৰীয়ে ডাঙৰীয়ে আপোনালোকৰ যোৱা বিধানসভাত এলায়েন্স আছিলে, বৰ্তমান এলায়েন্সত কি হৈ আছে স্যাৰ? এলায়েন্সটো শুনক, এতিয়াতো এলায়েন্সটো এইটো প্ৰত্যাখ্যান হ'লেই। আপোনালোকে গম পাইছে অলপতে আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই ঘোষণা দিছে। এইটো আপোনালোকে গম পাইছে, আমাৰ দলীয়ভাৱে যিটো এলায়েন্স আছিল সেইটো শেষ হৈছে। আৰু তেওঁৰ আচলতে আমি বৰ আশা কৰি পেলাই হাগ্ৰামাক দায়িত্ব দিছিলে, আমাৰ ফালৰ পৰা দিয়া হৈছিল, কিন্তু তেওঁ সেই আশা পূৰণ নকৰিলে। ফাণ্ড কিন্তু ইউটিলাইজেশ্যনত তেওঁ বহুত খেলি মেলি কৰিলে। নাই, এতিয়া BPFৰতো ক্ষতি হ'বই। চব আজি বিশ্বজিৎ দৈমাৰীয়ে আমাৰ মাজলৈ অহাৰ লগে লগে বড়ো ৰাইজৰ এটা মাজত বেছিভাগ মানুহৰ মাজতে এটা আশাৰ সঞ্চাৰ হৈছে যে এটা ভাল পাৰ্টিত আহি জইন কৰিছে। তেওঁ ভাৰতীয় জনতা পাৰ্টিত জইন কৰিছে আৰু তেখেতৰ নেতৃত্বতে বহু সংখ্যক লোকে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ জয়লাভৰ ক্ষেত্ৰত সহযোগ দিব। আৰু তেখেতৰ যিটো কৰ্মৰাজি দেখা গ'ল, তেখেতৰ ৰাজ্যসভাৰ সভাপতি হৈ সাংসদ হৈ থকা অৱস্থাতে তেখেতৰ গোটেই স্থিতিটো আমি গম পাইছোঁ। আৰু তেখেতে চব আজি তেখেতৰ যিটো পপুলাৰিটি, সেই পপুলাৰিটিৰ ফালৰ পৰা চাবলৈ গ'লে আমাৰ দললৈ যেতিয়া তেখেতৰ দৰে এজন লোক আহিছে, আমাৰ নিশ্চয় আমাৰ দলৰ এটা খুব সফল এটা আমাৰ এইটো জাৰ্ণি বুলি ক'ব পাৰে আপুনি। ষ্টাৰ কেম্পেইনিং আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, তেখেত হৈছে এটা অতি পপুলাৰ, গোটেই অসমতে নহয় এতিয়া ভাৰততে পপুলাৰ হৈ গৈছে তেখেত। যে তেনেকুৱা এজন ব্যক্তিয়ে ষ্টাৰ কেম্পেইনাৰ হিচাপে BTCত কাম মানে প্ৰচাৰ কৰি আছে। তেখেতকো যথেষ্ট সংখ্যক আমাৰ ৰঞ্জিত দাসো মাজে মাজে গৈ আছে, CMও সহযোগ দি আছে। গতিকে তেখেতৰ যিটো নেতৃত্বত যি প্ৰচাৰ প্ৰসাৰ হৈছে অতি সুন্দৰ হৈছে। আৰু এটা কথা জানিব, ৰাইজে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ মুখলৈ চাই থাকে, আৰু হিমন্ত বিশ্ব শৰ্মাই যি কথা কয় সেই কথাক বিশ্বাসত লয়, আৰু সেই বিশ্বাসৰ ওপৰতে নিৰ্ভৰ কৰি আহি থকা দিনত ভাৰতীয় জনতা পাৰ্টীৰ সফল মানে এটা বিজয় নিশ্চিত বুলি আমি আশা কৰি আছোঁ। আমাৰ পৰা 26 জন দিয়া হৈছে। আমিতো গোটেইখিনি আশা কৰিছোঁ যদি 20ৰ ওপৰ পাব, 20ৰ ওপৰ 20-21টাতো ক'বই লাগে, আমি পামেই বুলি আমি এটা নিশ্চিত হৈ আছোঁ। আৰু আমিয়ে চৰকাৰ গঠন কৰিম বুলি আমি ভাবি আছোঁ।